हादोरसा सरकारनि बिथोन बादियै आसामनि दाब दाब जायगायाव खेल महारन हाबाफारिया सोलिगासिनो। बेबादिनो धेमाजि जिल्लानि मुरखंसेलेक जौगाखां ब्लकनि सिङाव थानाय मिसामारा गामि पन्चायतनि बानजायनायाव केकेपिनि गोजौ फरायसालिनि गेलेग्रा फोथाराव साननैनि हाबाफारिजों खेल महारनखौ दिनैनिफ्राय जागायबाय। दिनै जागायजेननाय खेल महारननि गिबि हाबाफारिखौ मिसामारा गामि पन्चायतनि आफादगिरि जिरिना पेगुआ बेखेवनानै होयो। আজিৰ খেল মহাৰণখন গোটেই অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ লগত সংগতি ৰাখি মুৰকংচেলেক ব্লকৰ উন্নয়ন খণ্ডৰ ব্লকৰ অন্তৰ্গত মিছামাৰা গাঁও পঞ্চায়তত আজিৰ পৰা 2 দিনীয়া কাৰ্যসূচী আমি পালন কৰিছোঁ। এই 2 দিনীয়া কাৰ্যসূচী 11 আৰু 12 2023 চন নৱেম্বৰ মাহ আমি খেল মহাৰণ এইটো কিবা কৰিছোঁ, খেল মহাৰণ আৰম্ভ কৰিছোঁ। তাৰপিছত আমি 2 দিনীয়া কাৰ্যসূচী তাৰমানে ইয়াত ভালকৈ আমি খেলখন খেলাম বুলি ভাবিছোঁ। তাৰপিছত ৰাইজৰ সহযোগো আমি বিচাৰিছোঁ, চবৰ পৰা সহযোগ বিচাৰিছোঁ। তাৰপিছত অসম চৰকাৰলৈ মোৰ বিশেষ অনুৰোধ যে এনেকুৱা ল'ৰা ছোৱালী বিকাশ পাবৰ কাৰণে আমাক বছৰে বছৰে তাৰমানে কিবা এনেকুৱা খেল খেলাব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমি নমস্কাৰ জনাইছোঁ। তাৰপিছত আহ্বান জনাইছোঁ যে এখেতসকলে প্ৰতি বছৰে আমাক এই খেলখন খেলুৱাব লাগে বুলি মই ভাবোঁ। আজি 100 মিটাৰ দৌৰ, তাৰপিছত কাবাডী, খো খেলটো নাই বাৰু, কাবাডী, ভলীবল, ফুটবল হ'ব আজি। তাৰপিছত কালি 200 মিটাৰ দৌৰ আছে, 400 মিটাৰ দৌৰ আছে, 800 মিটাৰ দৌৰ আছে, তাৰপিছত এথলেটিক্স কিবা এটা আছে, তেনেকৈ আছে। প্ৰায় 200জনমান হ'ব অংশগ্ৰহণ কৰা। আমাৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা খেলুৱৈবিলাক অংশগ্ৰহণ কৰিছে। আচলতে আমি প্ৰথমবাৰ এইবাৰ খেলিছোঁতো, এইটো কাৰণে 100 মিটাৰৰ দৌৰৰ ট্ৰেকে বনাইছোঁ। কাইলৈৰ পৰা 200 মিটাৰ, 400 মিটাৰ, তাৰপৰা 800 মিটাৰ হ'ব। এইটো কাইলৈ আমি ৰাতিপুৱাতে খেল আৰম্ভ নোহোৱাৰ আগতে আমি এই ট্ৰেকখন বনাম, তাৰপিছত ভালদৰে আমি কিবা খেলুৱাম। ইহঁতৰ পৰা আশা কৰিছোঁ আমি ভৱিষ্যতে তাৰমানে এখেতসকলে ৰাইজক এনেকৈ খেল দেখুৱাই উক্ত এই কিবাবিলাক তাৰমানে বিকাশ কৰিবৰ কাৰণে এইটো ল'ৰা ছোৱালীবিলাকক আৰু ভৱিষ্যতলৈ উন্নতি পথত আসাম অলিম্পিক খেলতো এইবিলাক যোগ কৰিব পাৰিব। কথা হ'ল এতিয়া খেল মহাৰণ বুলি এতিয়া অসম গভৰ্ণমেণ্টে যিখিনি পদক্ষেপ লৈছে এইটো আমাৰ তৰফৰ পৰা বৰ আমি আদৰণি জনাইছোঁ। কি কাৰণত আমাৰ নিচিনা বেকৱাৰ্ড জেগা পঞ্চায়তবিলাকৰ বহুত বেকৱাৰ্ড হৈ থাকছেতো, বেকৱাৰ্ড থকা মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ অন্ততঃ ভৱিষ্যতে এই খেলৰ যোগেদি এখেতসকলৰ নিজৰ জীৱনৰ লগতে ঘৰুৱাৰ লগতে আৰু এই সমাজখনৰ আৰু পঞ্চায়তখনৰ আৰু অসমখনৰ এটা সুনাম কৰি আনে। তাৰ কাৰণে আমি এইখিনি খেল এখেতসকলে আঁতত লোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আসাম গভৰ্ণমেণ্টৰ লগতে আমাৰ দিল্লী গভৰ্ণমেণ্টকো জনাইছোঁ। কি কাৰণত ইয়াৰ দ্বাৰা ভৱিষ্যতে আমাৰ মানে ল'ৰা ছোৱালীবিলাকে বিকাশ নিশ্চয় হ'ব আৰু নিজৰ সংস্থাপনৰ বাহিৰে আমাৰ নিশ্চিতভাৱে আমাৰ গাঁওখনৰো এটা সুনাম এটা হ'ব।
Ada. Ada. Đi thằng này đấy thằng. Thằng này. কথা হ'ল এতিয়া কেল মহাৰণ বুলি এতিয়া অসম গভৰ্ণমেণ্টে যিখিনি পদক্ষেপ লৈছে এইটো আমাৰ তৰফৰ পৰা বৰ আমি আদৰণি জনাইছোঁ। কি কাৰণত আমাৰ নিচিনা বেকৱাৰ্ড জেগা পঞ্চায়তবিলাকৰ বহুত বেকৱাৰ্ড হৈ থাকছেতো বেকত থকা মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকে অন্তত ভৱিষ্যতে এই খেলৰ যোগেদি একেলগে নিজৰ জীৱনৰ লগতে ঘৰুৱাৰ লগতে আৰু এই সমাজখনৰ আৰু পঞ্চায়তখনৰ আৰু অসমখনৰ এটা উনাম কৰি আনে। তাৰ কাৰণে আমি এইখিনি খেল এখেতসকলে আঁতত লোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আসাম গভৰ্ণমেণ্টৰ লগতে আমাৰ দিল্লী গভৰ্ণমেণ্টকো জনাইছোঁ। কি কাৰণত ইয়াৰ দ্বাৰা ভৱিষ্যতে আমাৰ মানে ল'ৰা ছোৱালীবিলাকে বিকাশ নিশ্চয় হ'ব আৰু নিজৰ সংস্থাপনৰ বাহিৰে আমাৰ নিশ্চিতভাৱে আমাৰ গাঁওখনৰো এটা উনাম এটা হ'ব।